मिरु इउपिपिएल राजखान्थि हान्जाया 77थि भारत उदांस्रि सानखौ गाजा गोमजायै फालिदों। क'क्राझार सहरनि हाब्रुबारियाव थानाय इउपिपिएल मिरु लाइमोन गांखंनि मावख'आव दिनै मिरु इउपिपिएल राजखान्थि हान्जाया 77थि भारत उदांस्रि सानखौ गाजा गोमजायै फालिदों। फुंबिलि समाव रायजो सभानि एमपि रोनगोरा नार्जारिया बे हाबाफारियाव बाहागो लाना भारतनि फिरफिलाखौ बिरहोयो आरो बेजों लोगोसे 30 नं सानजा क'क्राझारनि एमएलए लरेन्स इस्लारि, इउपिपिएल राजखान्थि हान्जानि गाहाय नेहाथारि राजु नार्जारि आरो इउपिपिएल राजखान्थि हान्जानि गोख्रों मावफारिया सोद्रोमाफ्रा बाहागो लादों। ভাৰত স্বাধীনতাৰ কাৰণে যিসকল সংগ্ৰামীসকলে নিজৰ জীৱন আহুতি দিলে মই তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ আৰু মই অনুৰোধ জনাম যিসকল ভাৰতবাসী আজি আমি জীয়াই আছোঁ আমি একবদ্ধভাৱে আমাৰ ভাৰতবৰ্ষক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ আমি সকলোৰে এটা দায়িত্ব আছে। গতিকে সেই দায়িত্বখন পালন কৰিব আৰু ভাৰত এটা বিশাল দেশ, বহুত ডাঙৰ এটা দেশ হয়। আজি ভাৰতে বিশ্বৰ লাৰ্জেষ্ট পপুলেশ্যন এটা দেশ হৈ গ'ল। তো গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ কাৰণে যিটো পদক্ষেপ লৈছে সেইটো নতুন এটা আদৰণীয় এটা প্ৰশংসাকৰণীয় এটা দিশ আমি দেখিবলৈ পাইছোঁ যে তেখেতৰ নেতৃত্বত ভাৰতৰ যিটো অৰ্থনৈতিক যিটো স্থান আছিল 10 নম্বৰত 2014 আগত তেখেতে যেতিয়াৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল তেখেতৰ নেতৃত্বত 10ৰ পৰা 5 নম্বৰ স্থানত আমাৰ অৰ্থনৈতিক শক্তি হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে শপত লোৱা হৈছে যে অনাগত দিনত ভাৰতৰ অৰ্থনৈতিক যিটো ষ্ট্ৰেংথ সেইটো 3 নম্বৰত 3য় স্থানত প্ৰতিষ্ঠা কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া চলি আছে। তো ভাৰতক উন্নত কৰাৰ কাৰণে যিটো সংকল্প লোৱা হ'ল যে এটা ডেভেলপ ইণ্ডিয়া ইয়াৰ এটা সংকল্প লোৱা হ'ল আৰু ইয়াৰ কাৰণে আমি এটা কথা কোৱা হৈছে যে 5 প্ৰাণৰ ভিতৰত যে আমাৰ যিটো কলনিয়েল যিটো মাইণ্ডছেট সেইটো আমি আঁতৰিব লাগিব। লেগেচিৰ ওপৰত আমাৰ এটা আস্থা থাকিব লাগিব। সকলোৱে একেলগে কাম কৰাৰ কাৰণে আমি সকলোৱে যত্ন ল'ব লাগিব। তেনেকৈ আমি দেশখন উন্নতি কৰিব লাগিব। তো গতিকে মই ভাৰতবাসী নাগৰিকসকলক অনুৰোধ জনাইছোঁ, আমাৰ অসমৰ নাগৰিকসকলক জনাইছোঁ, বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলত যিটো ইয়াত চুক্তি হৈ গ'ল, শান্তি প্ৰতিষ্ঠা হৈ গ'ল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ভাল এটা চৰকাৰ চলি আছে, উন্নতিৰ এটা পথ দেখুৱাই আছে। গতিকে আহক আমি আজিৰ সন্ধিখনত আকৌ এটা শপত ল'ম যে ভাৰতটো উন্নতি হ'বই, কিন্তু আমাৰ এই সৰু অঞ্চলখন ভাৰতৰ লগত সংগতি ৰাখি পেলাই আমি আমাৰ অঞ্চলখন আমি উন্নতি কৰিব লাগিব। গতিকে বিটিআৰ অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যে আহক আমি একেলগে কাম কৰিম, শান্তি ইয়াত স্থায়ী যাতে হৈ যায় ইয়াৰ কাৰণে সকলোৱে যত্ন লওক আৰু উন্নতিৰ কাৰণে সকলোৱে আগবাঢ়ি আহক। ভাল এটা পৰিৱেশ আমি পাইছোঁ, সেইটো যত্ন কৰি পেলাই আমি আগুৱাই যাব লাগিব। প্ৰথমতে ডিচিশ্যনটো অলৰেডি হৈ গ'ল, ছাৰ্ভে টাৰ্ভে চব হৈ গ'ল, এতিয়া বাজেটো আছে, এতিয়া ইয়াৰ প্ৰক্ৰিয়াটো চলি আছে, ইমিডিয়েটলি হৈ যাব। আৰু মই ভাবোঁ এইটো মানে 2030ৰ ভিতৰত কমপ্লিটটো হ'ব। আৰু এটা আমাৰ অৰ্থনৈতিকভাৱে ভূটান আৰু ভাৰতৰ মাজত যিটো ৰেল সেইটো প্ৰথম হ'ব, ভূটানৰ এইটো প্ৰথম হ'ব আৰু এইটো আমাৰ কোকৰাঝাৰ জিলাৰ পৰাই কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰাই আৰম্ভ কৰি পেলাই গেলেমপুৰলৈকে যাব। তো ইয়াত বহুত পৰিৱেশ আহিব, ইয়াৰ মানে বিজনেছ লেনদেনটো বাঢ়িব, আমাৰ মাজৰ সম্বন্ধটো বাঢ়িব। তো গতিকে মই ভাবোঁ সেইটো আমাৰ অঞ্চলৰ কাৰণে, স্পেচিয়েলি আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে ভাল এটা পৰিৱেশ আমি পাই যাম। गोजोनथाव खौरां, बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स। बेनि अनगायैबो जाय फाइनेन्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन।